বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটি ড্ৰাই ফ্ৰুটছৰ ৰেচিপি লৈ আহিছোঁ। মই কাজু কিশমিশ আৰু আলমণ্ডখিনি লৈ লৈছোঁ। এইখিনি মই এঘণ্টামানৰ কাৰণে পানীত তিয়াই লৈছিলোঁ। ইয়াৰ লগত মই লৈছোঁ দৈখিনি। দৈ ইমানমান লৈ লৈছোঁ, আধা বাটি। দুটা পিঁয়াজ এনেদৰে কাটি লৈছোঁ। আদাখিনি এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ। এয়া দুটা জ্বলা লৈছোঁ আৰু লং ইলাচি অলপ লৈ লৈছোঁ। এইখিনি গোটেইখিনি লগ কৰি এতিয়া মই গ্ৰাইণ্ডাৰত দি দিম। গ্ৰাইণ্ডাৰত দিয়াৰ পিছত এয়া ধুনীয়া পিঠাগুড়িৰ নিচিনা গুড়া হৈ গৈছে। মই কেৰাহীত তেল অকণমান দি পিঁয়াজ এটা দি দিছোঁ আৰু এনেদৰে ভাজি আছোঁ। ৰঙচুৱা হ'লে ভাজি থাকিম। এয়া অকণমান ৰঙচুৱা হ'ব ধৰিছে। তেল দিওঁতে মই হালধিখিনিও দি দিছোঁ। এনেদৰে অকণমান সময় ভাজি থাকিম। ছাইডত লাগিব ধৰিছে। এতিয়া মই ইয়াতে পানী ঢালি দিম। বহুত পানী দিবও নালাগে, ইমানমান দিলেই হৈ যায়। মই ঢাকনিখন দি দিম। অকণমান পিছতে নিমখখিনি দি দিম। উতলি আছে, এতিয়া মই ইয়াতে অলপ নিমখ দি দিছোঁ। গৰম মছলা অকণমান দি দিছোঁ। এতিয়া মই গেছটো অফ কৰি দিম। খুব কম সময়তে হৈ যায়। হৈ গৈছে এতিয়া। এয়া মই আঞ্জাখন বাতি তাত নুমাই লৈছোঁ। ইয়াতে মই এচামুচ বাটাৰো দি দিছোঁ। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।